নমস্কাৰ, পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নিজে কৰা সৰু পাচলি বাগিচাখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আহকচোন তেন্তে চাওঁ মোৰ সৰু পাচলি বাগিচাখনত কি পাচলি লাগিছে। এয়া মই কেইডালমান বিন ৰুই থৈছোঁ, এয়া ফলিব লৈছে। দুদিনমান খোৱাও হ'ল আৰু ফল লাগি আছে, লাহে লাহে পুৰঠ হৈ আছে। এইবোৰ মোৰ আজৰি সময়ৰ ভাল লগা কাম। এইবোৰ কাম মই কৰি ভাল পাওঁ, সেয়ে মই অলপ চলপ ঘৰৰ কিনাৰতে এনেদৰে গ্ৰ' বেগত কৰিছোঁ। এয়া পিঁয়াজো ৰুই থৈছোঁ, যিহেতু শাক পাচলি পিঁয়াজৰ পাত ছিঙি মিক্স দিলে বহুত বেছি ভাল লাগে। কোনো ধৰণৰ কীটনাশক ঔষধ মোৰ পাচলিখিনিত ব্যৱহাৰ কৰা নাই, কেৱল মাটি গোবৰ সাৰ মিক্স কৰিছোঁ আৰু তেনেকৈ ৰুইছোঁ। ঘৰতে কৰা বিন দুদিনমান খালোঁ আৰু এয়া লাগিয়ে আছে। আৰু এইফালে এয়া লাই হৈ আছে, এয়া বেঙেনা, এয়া চীনা লাই, ওলকবি, বেঙেনা, এয়া ধনিয়া আৰু লাই, মাজে মাজে দুই এডাল সৰিয়হ। এইকেইটা পুৰঠ হোৱা নাই, পুৰঠ হ'ব আৰু। এয়া এইডাল হৈছে কেপচিকাম, হালধীয়া ৰঙৰ কেপচিকাম, ফলিব আৰু ফুল আহিছে। আৰু এয়া হৈছে সৰু জলকীয়া, ইফালে আলু আছে, এয়া বেঙেনা ফলি আছে। বহুত ডাঙৰ জাতৰ বেঙেনা হয়, এইটো খাবলৈ বহুত ভাল। এয়া লাই পিটিকা কৰি খাবৰ কাৰণে ৰুইছোঁ এইখিনি। এয়া লফা শাক মোৰ বৰ প্ৰিয়, সেয়ে মই লফা ৰুই থৈছোঁ। আৰু এইফালে পানীলাও ফল ধৰিছে, লাহে লাহে ডাঙৰ হৈ আহিছে। আৰু এয়া বিলাহীও ফল লাগিছে। এইয়া বিলাহী ডাঙৰ হৈ আহিছে লাহে লাহে। ফল অহা দেখিলে মনটো যে কিমান ভাল লাগে, চাওকচোন কিমান ফল লাগিছে বিলাহীডালত। আৰু এইফালে ফুল ধৰিয়ে আছে, ফল ওলাই আছে, সৰু সৰু হৈছে। এয়া মটৰ খাই ভাল পাওঁ, যিহেতু মটৰো ৰুই থৈছোঁ। এয়া মটৰ ফলিব ধৰিছে। আৰু এয়া এইফালে মই ওলকবিও ৰুই থৈছোঁ, কেইটামান ডাঙৰ হৈ আহিছে, লাহে লাহে খাব পৰা হৈছে। আৰু লগতে বন্ধাকবিও কেইডালমান ৰুই থৈছোঁ। আৰু এইফালে বন্ধাকবি। এয়াই হৈছে মোৰ সৰু পাচলি বাগিচা।
ভিডিঅ'টো ভাল পালে, মোৰ বাগিচাখন ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।